নমস্কাৰ বন্ধু বান্ধৱীসকল আছামিজ মটিভেশ্যন চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰো সবে আপোনালোক ভালেই আছে আৰু মই বহুত দিনৰ মূৰত মই ফেস কেমেৰা দি মই ভিডিও বনোৱা নাছিলো আজি মই বহুত দিনৰ মূৰত আকৌ ফেস কেমেৰা দি ভিডিও বনালো সো মই এটো কাৰণে ভিডিওটো বনালো যে কিছুমান মানুহে কয় যে আমাৰ জীৱনত মানে কি মানুহৰ জীৱনত আজি দিনৰ সবটো টকা পইচাৰে হয় বা সবটো পইচা টকা পইচাৰে কিনিব পাৰে কিন্তু মোৰ মনত এনেকুৱা লাগে যে সবটো পইচা টকা পইচাৰে কিনিব নোৱাৰে তেনেকুৱা যেন লাগে আৰু হয় এটো কথা মই জানো আৰু এনেকুৱা পাঁচটা বস্তু আছে যেটা নেকি আমি মানুহৰ জীৱনত আমি টকা পইচাৰে কিনিব কাহানিও নোৱাৰো আৰু হে কি বস্তু পাঁচটা ব্লক আপোনালোকক দেখাবলৈ মই লৈ গৈছো আৰু আপোনালোকে ভিডিওটো সম্পূৰ্ণ লাষ্টলৈকে চাই থাকিব তেতিয়া আপোনালোকে সম্পূৰ্ণ ভিডিওটো গম পাই যাব যে মানুহে জীৱনত কি বস্তু টকা পইচাৰে কিনিব নোৱাৰে তেতিয়ালে ব্লক ভিডিওটো ষ্টাৰ্ট এক নম্বৰতে হৈছে আমি এখন বিছনা কিনিব পাৰো কিন্তু আমি টোপনি বোলা বস্তুটো কাহানিও কিনিব নোৱাৰো কি হল আমি যেটো কথা জানো যে আমি লাখ টকা দি পিনে এখন বিছনা কিনিও আমি কোটি টকা দি পিনে এখন সোণৰ পালেং কিনিব পাৰো কিন্তু আমি হে লাখ টকা দি পিনে কোটি টকা দি পিনে ইমান ভাল এখন বিছনা কিনিলো ইমান ভাল এখন পালেং কিনিলো আৰু হে বিছনাখনত যদি আমি হোৱা পাছত যদি আমি টোপনিয়ে নাহে তেতিয়া হলে হে বিছনাখন কিবা কিনি মূল্য আছে জানো হেতু কাৰণে মই কওঁ যে আমি টোপনি বোলা বস্তুটো কাহানিও টকা পইচাৰ মানুহৰ জীৱনত আমি কিনিব নোৱাৰো এটো কথা আপুনি সাগে নিজে জানে আপুনিও বুজি পায় মই নকলেও বুজি পাইছে সাগে আৰু দুই নম্বৰতে হৈছে যে আমি এখন কিতাপ কিনিব পাৰো কিন্তু আমি জ্ঞান বোলা বস্তুটো কাহানিও আমি কিনিব নোৱাৰো এটো কথা আপুনি নকলেও সাগে বুজি পায় আগৰ পৰা তথাপি মই আপোনালোকক আগত ক'ব বিচাৰিছো বা কৈ দিছো যে আমি এখন ভাল কিতাপ কিনিব পাৰো কিতাপ দোকানৰ পৰা গৈ পিনে দামী কিতাপ কিনিব পাৰো কিন্তু আমি জ্ঞান বোলা বস্তুটো কাহানিও আমি জীৱনত কিনিব নোৱাৰো আমি জ্ঞান বোলা বস্তুটো কি হয় আয়ত্ত কৰিব লাগিব সমাজত ঘুৰিব লাগিব বা মানুহৰ লগত কথা বতৰা পাতিব লাগিব ঠিক তেনেদৰে আমি জ্ঞানটো আয়ত্ত কৰিব লাগিব আৰু 3 নম্বৰ বোলা বস্তুটো হৈছে আজি যুগত বহুতই ফেমাস হয় আজি যুগত বহুত ফেমাস হয় হে বস্তুটো ফেশ্বনৰ কাৰণে বহুত ফেমাস হয় মানুহে পিন্ধে এটো বস্তু হে বস্তুটো হৈছে ঘড়ী এই ঘড়ীটো আপুনি জানে আমি ঘড়ী কিনিব পাৰো কিন্তু আমি সময় বোলা বস্তুটো কাহানিও আমি মানুহৰ জীৱনত কিনিব নোৱাৰো এটো কথা আমি জানো কি হল আপনি জানে যে আমি হেতু সময়তে আমাক মাদেতা আমাক কৈছিলে যে সময়ত মাৰিবা আৰু সময় থাকোতে যদি আমি সময়ৰ কামটো সময়ত কৰি নেপেলাও তেতিয়ালে আহি টকা ভৱিষ্যত আমি কান্দিব লগিয়া হয় হেতু কাৰণে আপোনালোকৰো এতিয়া সময় আছে কিবা এটা কৰা আৰু হেতু কাৰণে হে সময় বোলা বস্তুটো আপুনি বুজি পাওক নহলে আহি টকা ভৱিষ্যত আপুনি কান্দিব পাৰে আমি হে সময় বোলা বস্তুটো টকা পইচাৰে কিনিব নোৱাৰো আৰু 4 নম্বৰতে হৈছে যে আমি ঔষধ কিনিব পাৰো আমি নিজৰ স্বাস্থ্যটো কিনিব নোৱাৰো আমি ঔষধ কিনিব পাৰো ভাল ঔষধ কিনিব পাৰো আমাৰ লগত টকা পইচা আছে আমি কোটি টকা দি পিনে আমি ভাল ঔষধ কিনিব পাৰো আমাৰ নিজৰ দেহাটো কাৰণে কিন্তু আমি স্বাস্থ্য বোলা বস্তুটো আমি কিনিব নোৱাৰো এটো কথা আপুনিও জানে সাগে আজি ইমান কোটি টকা মানুহ আছে তথাপি তেখেত মৰি যাব লগিয়া হয় কিয় মৰি যাব লগিয়া হয় হে টকা পইচাৰ কোনো এদিন ভ্যালু নোহোৱা হৈ যায় কিয় নিজৰ দেহাটো কাহানিও কোনো কিনিব নোৱাৰে আৰু 5 নম্বৰ বস্তুটো মই আপোনালোকক আগত ক'ব বিচাৰো হেক বস্তুটো কেলে মই পাঁচটা জানো বুলি কৈছো আৰু পাঁচটা বিষয় মইটো লাষ্ট হৈছে মই আপোনালোকক আগত কৈ দিছো যে আমি কাৰোবাক প্ৰেম কৰো এটা সবে জানে কিন্তু আমি এটা আঙঠি কিনিব পাৰো এখন বিবাহ কিনিব নোৱাৰো এজনী ছোৱালী মই ভাল পাওঁ সেই ছোৱালীজনীৰ কাৰণে মই আঙঠি এটা কিনিব পাৰো আঙঠি এটা বনাব পাৰো ডায়মণ্ডৰ আঙঠি এটা কিনিব পাৰো বা সোণৰ এটা কিনিব যি হয় আঙঠি কিনিব পাৰো কোটি টকা দি পিনে কিন্তু এখন বিবাহ কিনিব নোৱাৰো এটো কথা মই আপুনি জানে বা আপুনি বুজিব চেষ্টা কৰক যে এটো পইচা আপুনি কাহানিও এটো বস্তু আপুনি কাহানিও কিনিব নোৱাৰে এই পাঁচটা বস্তু আছিল মই আপোনালোকক আগত মই কৈ দিলো যে ইয়াতকে বেছি বস্তু থাকিব পাৰে মই নাজানো আপোনালোকে যদি জানে তেতিয়াহলে আপুনি কমেন্ট কৰি জনাব মোক কমেন্ট বক্সত আৰু আপোনালোকক ভিডিওটো কেনে লাগিল আপোনালোকে যদি ভাল লাগিল আপোনালোকে লাইক কৰিব সাবস্ক্ৰাইব কৰিব কিয়নো ভিডিওটো আপোনালোকে চাই আছে আপোনালোকে জানিব যে এই ভিডিওটো কেনেকুৱা হৈছে কেনেকুৱা নাই হোৱা ক'ত ভুল হৈ গৈছে আপোনালোকে চাই আছে আৰু মই আশা কৰো আপোনালোকৰ কমেন্ট বা লাইক বিলাক পাম বুলি তাৰ কাৰণে আশা কৰি মই আজি ভিডিওটো মই ইমানতে সমাপ্ত কৰিছো নমস্কাৰ